Hello students, welcome to our channel Study Assamese. যদি চেনেলটো থকা ভিডিঅ'বোৰ চাই ভাল পাইছা তেনেহ'লে সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিব নাপাহৰিবা। এতিয়া বলা যাওঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ। সো ষ্টুডেণ্টছ আজি আৰম্ভ কৰিবলৈ লৈছিলোঁ ভূগোল হিষ্ট্ৰী। পৃথিৱীত কিমানখন মহাসাগৰ আছে? 5খন। উত্তৰ মনত ৰাখিবা। 2 নম্বৰতে চোৱা পৃথিৱীত কিমানখন মহাদেশ আছে? কণ্টিনেণ্ট। মনত ৰাখিবা এনচাৰটো 7খন আছে। 3 নম্বৰটো চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বা কোনটো? ইয়াত এনচাৰটো মনত ৰাখিবা এছিয়া আৰু ইণ্ডিয়া এছিয়াত আছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? সেইটো হৈ গ'ল পেচিফিক অ'চিয়ান, যোনটো প্ৰশান্ত মহাসাগৰ বুলি কয়। 5 নম্বৰটো চোৱা সৌৰজগতত কিমানটা গ্ৰহ আছে? গ্ৰহ কিমানটা আছে মনত ৰাখিবা 8টা গ্ৰহ আছে। শনি গ্ৰহত কিমানটা চন্দ্ৰ আছে? মুন কিমানটা আছে? 2022ৰ প্ৰশ্ন। এইটো উত্তৰ মনত ৰাখিবা 82টা, 82টা আছে, 82টা চন্দ্ৰ আছে। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল? 7 নম্বৰ। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় আছিল তক্ষশিলা বিশ্ববিদ্যালয়, 7 নম্বৰ। 8 নম্বৰ চোৱা মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন? ৰাছিয়া, মনত থাকিব। 9 নম্বৰ চোৱা মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল? ইউৰি গেগৰিন, মনত থাকিব। 10 নম্বৰটো চোৱা চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন? চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ বা USA, মনত থাকিব। চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল? এইটো চাগে তোমালোকে চবেই জানা, নীল আৰ্মষ্ট্ৰং হয়। 12 নম্বৰ চোৱা মহাকাশত উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল? মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম ৰাকেশ শৰ্মা, তাৰপিছত কল্পনা চাওলা। বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশখন কোনখন? চীন, চাইনাই আৰম্ভ কৰিছিলে। এতিয়া 14 নম্বৰ পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো? সেইটো হ'ল সনাতন ধৰ্ম, চি। 15 নম্বৰটো চোৱা পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম চহৰ কোনখন আছিল? হিৰোশ্বিমা আৰু নাগাচাকি বুলি কয়, ইয়াত হিৰোশ্বিমা বুলি দিয়া আছে, চি। 16 নম্বৰ পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ কোনখন? সেইখন হ'ল চীন, চাইনা। 17 নম্বৰ বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? চিৰিমাও বান্দাৰানাইক, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আছিল, মনত থাকিব। 18 নম্বৰ চোৱা পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন? টকিঅ', জাপানৰ টকিঅ'। 19 নম্বৰ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনটো? অষ্ট্ৰেলিয়া, চি। অষ্ট্ৰেলিয়াটো হ'ব শুদ্ধ উত্তৰ। 20 নম্বৰ চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? ৰাছিয়া, বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা 21 নম্বৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো? সেইটো হ'ল সুন্দৰবন বদ্বীপ, মনত থাকিব। 22 নম্বৰটো চোৱা পৃথিৱীৰ সৰ্ববৃহৎ বান্ধটো কোনটো? সেইটো হ'ল থ্ৰী গৰ্জেছ ডেম, অ'কে। 23 নম্বৰটো চোৱা 23 কোনখন দেশত আটাইতকৈ বেছি ভোটাৰ আছে? ভাৰতত আছে, ভোটাৰ আটাইতকৈ বেছি ভাৰতত আছে। 24 নম্বৰটো চোৱা 24 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য কোনটো? মহাভাৰত, চি। মহাভাৰতটো শুদ্ধ উত্তৰ। 25 নম্বৰটো চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ, এ। 26টো চোৱা পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? মাউণ্ট এভাৰেষ্ট, এটো শুদ্ধ উত্তৰ। 27টো চোৱা পৃথিৱীৰ আটাইতকৈ বেছি বিতৰণ কৰা ইংৰাজী বাতৰি কাকত কোনখন? সেইখন হ'ল দি টাইমছ অৱ ইণ্ডিয়া, মনত থাকিব। 28টো চোৱা 28 নম্বৰ পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম ক'ত আছে? গোৰখপুৰ, ইণ্ডিয়াত, মনত থাকিব। 29 নম্বৰটো চোৱা 29 নম্বৰ পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশ কোনখন? সেইটো হ'ল চীন, 2 নম্বৰতে আছে ভাৰত। 30 নম্বৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? সেইখন হ'ল নীল নদী। 31 নম্বৰটো চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেৱাল কোনটো? সেইটো হ'ল চীনৰ মহান দেৱাল, দ্য গ্ৰেট ৱাল অফ চাইনা। 32 নম্বৰটো চোৱা পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? এঞ্জেল জলপ্ৰপাত, এঞ্জেল ৱাটাৰফলছ। 33 নম্বৰটো চোৱা 33 পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেডিঅ' টেলিস্কোপ ক'ত আছে? এনচাৰটো হ'ল চাইনা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই কোনটো? উট পক্ষী, অষ্ট্ৰিচ, 34, মনত ৰাখিব। 35টো চোৱা পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো? দ্য হামিং বাৰ্ড, চি টো শুদ্ধ উত্তৰ, মনত ৰাখিবা। 36টো চোৱা পৃথিৱীৰ কোন মহাদেশত জলবৈদ্যুতিক শক্তিৰ সৰ্বাধিক সম্ভাৱনা আছে? সেইটো হ'ল আফ্ৰিকা, মনত থাকিব। 37টো চোৱা কোনখন দেশে পৃথিৱীৰ আটাইতকৈ বেছি কয়লা উৎপাদন কৰে? চীন,
চাইনা মনত ৰাখিবা 38 নম্বৰটো চোৱা বিশ্বত উৎপাদিত মুঠ কয়লাৰ কিমান শতাংশ বিটুমিনাছ কয়লা মনত আছে বিটুমিনাছ কয়লা 80% বিটুমিনাছ কয়লা হয় 39টো চোৱা পৃথিৱীৰ সৰ্বোচ্চ পথ কোনটো মানালীৰ পৰা লেহলৈ যোৱা যোনটো ৰাস্তা সেইটো সৰ্বোচ্চ পথ পৃথিৱীৰ 40 নম্বৰটো চোৱা বিশ্বৰ জনসংখ্যা কেতিয়া 1 বিলিয়নতকৈ ওপৰলৈ গৈছিলে সেইটো 1800 চনত 1 বিলিয়নতকৈ ওপৰলৈ গৈছিলে 41 নম্বৰ 41টো চোৱা গ্ৰেণ্ড কেনিয়ন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত আছে আমেৰিকা যুক্তৰাষ্ট্ৰত USA চিটো শুদ্ধ উত্তৰ 42 42 নম্বৰটো চোৱা কমোডৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ইণ্ডোনেছিয়া কমোডৰ ৰাষ্ট্ৰীয় উদ্যান ইণ্ডোনেছিয়াত আছে 43 পৃথিৱীৰ আটাইতকৈ ব্যস্ত বাণিজ্য নদী কোনখন ৰাইন নদীখন পৃথিৱীৰ আটাইতকৈ ব্যস্ত বাণিজ্য নদী 44টো চোৱা মহাবলী গংগা কোনখন দেশৰ আটাইতকৈ ডাঙৰ নদী সেইটো হ'ল শ্ৰীলংকাৰ আটাইতকৈ ডাঙৰ নদী মহাবলী গংগা হিৰোশ্বিমা আৰু নাগাসাকি চহৰ কোনবোৰ দ্বীপত অৱস্থিত হনচু আৰু কিউছু দ্বীপত অৱস্থিত 46 কম্পাছৰ হাত কোন দেশত বিন্দু হয় চুম্বকীয় দক্ষিণ মেৰু মনত থাকিব 37 নম্বৰটো চোৱা ৰেগিস্তান মৰুভূমি কোনখন দেশৰ অংশ আফগানিস্তানৰ অংশ এইটো শুদ্ধ উত্তৰ 48 নম্বৰটো চোৱা পৃথিৱীৰ মেগনেটোস্ফিয়াৰ ক'ত অৱস্থিত আয়নিস্ফিয়াৰৰ ওপৰত অৱস্থিত মেগনেটোস্ফিয়াৰ মনত থাকিব 49টো চোৱা পৃথিৱীৰ আটাইতকৈ শুকান ঠাই কোনটো আটাইতকৈ শুকান ঠাই হৈছে আটাকামা মৰুভূমি আটাইতকৈ শুকান ঠাই 50 নম্বৰটো চোৱা 50 কিলিমাঞ্জাৰো পৰ্বত কোন দেশত অৱস্থিত টানজানিয়াত অৱস্থিত কিলিমাঞ্জাৰো চ' আজি ইমানেই আছিলে টপ 50 হিষ্ট্ৰীৰ যি জেনেৰেল নলেজৰ কুৱেশ্যন তো যদি ভাল পাইছা চেনেলটো চাই ইম্পৰ্টেণ্ট বুলি ভাবিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই ধন্যবাদ